Hey everyone, welcome to MT Creation. তো মই আগতে এটা ভিডিও মই বনাইছোঁ এটা দুটা ভিডিও ব্লগৰ ওপৰত যে ব্লগ কোনে কোনে ষ্টাৰ্ট কৰিব পাৰিব বা ব্লগত কি কি ৰিকুৱাৰমেণ্ট আছে বা ব্লগ আমি কেনেদৰে ষ্টাৰ্ট কৰিব পাৰিম বা আমি এডচেন্সৰ কেনেদৰে এপ্ৰুভ কৰিব পাৰিম তো মই এনেকুৱা ধৰণৰ টাস্ক লৈ কিছুমান মই ভিডিও বনাইছোঁ 3-4টামান তো সেই ভিডিঅ'কেইটা আপোনালোকে চেক কৰিব পাৰে অধিক আপোনালোকে ইনফৰমেশ্যনৰ কাৰণে তো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যে ব্লগ মই আগতে এটা টাচ মই কৰি দিছিলোঁ যে এটা ভিডিঅ' যে ব্লগ যদি আমি আমাৰ অসমত ষ্টাৰ্ট কৰে আমাৰ যিসকল শিক্ষিত নিবনুৱা আছে তেওঁলোকে যদি ব্লগিং ষ্টাৰ্ট কৰে এজ এ পাৰ্ট টাইম বা ফুল টাইম কেৰিয়াৰ হিচাপে ব্লগিং যদি ষ্টাৰ্ট কৰে তো তেতিয়াহ'লে আমাৰ অসমত যিটো আপোনাৰ শিক্ষিত নিবনুৱাৰ হাৰ আছে সেইটো আপোনাৰ অলপ হ'লেও মই গেৰাণ্টি দিছোঁ যে অলপ হ'লেও এইটো মাইনাছ হ'ব অলপ হ'লেও ডিক্ৰিজ হ'ব তো সেইকাৰণে আমি অলপ ট্ৰাই কৰি আছোঁ তো আমি যিহেতু নিজেও আমি ট্ৰাই কৰি আছোঁ ব্লগিং কেৰিয়াৰ এজ এ পাৰ্ট টাইম ফুল টাইম কৰিবৰ কাৰণে তো আমাৰ বহুতে তাক ইনডাইৰেক্টলি ছাপোৰ্ট কৰিছে বা বহুতে ছাপোৰ্ট কৰাও নাই অভিয়াছলি ছাপোৰ্ট নকৰিব যিকোনো এটা নিউ ফিল্ডত যেতিয়া আপোনালোকে যায় তেতিয়া আপোনালোকে ছাপোৰ্টটো কম পাব আপোনালোকৰ ফেমিলিৰ পৰাই হওক বা ফ্ৰেণ্ড চাৰ্কলৰ পৰাই হওক আপোনালোকে ছাপোৰ্টটো তাত কম পাব কাৰণ কিয়নো তেওঁলোকৰ এনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ নাই এটা নতুন কনচেপ্ট আমাৰ অসমত এটা বহুত নতুন কনচেপ্ট বুলি কৈছোঁ আমাৰ একদম বেবী বৰ্ণ এটা কনচেপ্ট আমাৰ অসমত একদম নতুন কনচেপ্ট মানুহে বুজি পোৱা নাই ব্লগিং কি বস্তু ব্লগাৰ কি বস্তু ৱৰ্ডপ্ৰেছ আপোনাৰ ৱেবছাইট আপোনাৰ কেনেকুৱা ধৰণে ইনকাম কৰে এইবিলাক আমাৰ অসমত এতিয়াও বহুত বেকৱাৰ্ড হৈ আছে তো আমি অলপ এৱাৰনেছ কৰি আছোঁ যিহেতু আমি এনেকুৱা অলপ টাচত আছোঁ ব্লগিং এনেকুৱা কৰ্চো কৰি আছোঁ কিবা কিবি ক্লাছ কৰি আছোঁ তো সেইকাৰণে আমি অলপ ইণ্টাৰেষ্টেড তো মই ভাবিলোঁ যে মই যাতে এনেকুৱা ধৰণৰ অসমীয়াতে ভিডিঅ' বনাই যাতে মোৰ দৰে কেইটামানক ইয়াৰ এৱাৰনেছ কৰিব পাৰোঁ ব্লগৰ প্ৰতি যদি এৱাৰনেছ কৰিব পাৰোঁ তেওঁলোকে ব্লগ ৰাইটিংছ কৰিব পাৰে তেতিয়াহ'লে তেওঁলোকে কিবা পাৰ্ট টাইম জব ফুল টাইম বা পাৰ্ট টাইম চাকৰি বা জব কৰি থাকিলেও তেওঁলোকে এজ এ পাৰ্ট টাইম বা ফুল টাইম কেৰিয়াৰ হিচাপে ব্লগিংটো বাছি ল'ব পাৰে যদি তেওঁলোকৰ ইণ্টাৰেষ্টেড আছে তো মই কথাটো কিয় ক'লোঁ যে শিক্ষিত নিবনুৱাৰ আমাৰ অসমত হাৰ আপোনালোকে গমেই পায় সকলোৱে আমাৰ BA MA পাছ কৰি আছে ক্লাছ কৰি কিছুমানে পাছ কৰি কিছুমানে চাকৰিৰ কাৰণে এপ্লাই কৰি আছে তো আপোনালোকে গমেই পাইছে চৰকাৰী চাকৰিত পষ্ট হ'লে আপোনাৰ 7টা বা 10টা কিন্তু তাত এপ্লাই কৰে আপোনাৰ 7 লাখ 5 লাখ 4 লাখ এনেকুৱা ধৰণৰ তাত এপ্লিকেণ্ট আহি যায় তো তাত কম্পিটিশ্যনটো বহুত বেছি থাকে আৰু কৰাপশ্যনৰ কথা নকয় আমাৰ অসমত কৰাপশ্যনৰ কাৰণে আমাৰ বহুতে আপোনাৰ চাকৰি পোৱা নাই চৰকাৰী চাকৰি তো এইটো মই কি হৈছে মই গম পোৱা নাই কৰাপশ্যন এইটো আপোনাৰ কি হৈছে আগতকৈ বহুতে কমা বুলি কৈছে কৰাপশ্যনটো কিন্তু আমি সেইটো প্ৰেক্টিকেল ফিল্ডত দেখা নাই তো আপোনাৰ এনেকুৱা ধৰণৰ আগৰ কৰাপশ্যনতে আপোনাৰ চাকৰিবোৰ হৈ আছে তো আমি ভাবিলোঁ যে চাকৰিটো আপুনি কৰাৰ এইমটো ৰাখক মই আপোনালোকক চাকৰি কৰিব মানা কৰা নাই চাকৰিৰ এইমটো ৰাখক কিন্তু চাকৰিৰ লগতে আপোনালোকে যদি কম্পেৰিটিভলি যদি আপোনালোকে ব্লগিং ষ্টাৰ্ট কৰে তেতিয়াহ'লে আপোনালোকৰ চাকৰিৰ লগতে চাকৰি পালেও আপোনালোকে ব্লগটো আপোনালোকে পাৰ্ট টাইম কৰিব পাৰে বা কিবা কাৰণত আপোনালোকৰ হাতত যদি চাকৰি আপোনালোকৰ কপালত নাই তেতিয়া আপোনালোকে ব্লগটো ষ্টাৰ্ট কৰি আপোনালোকে এটা ভাল ৰেভিনিউ মান্থলি আপোনালোকে জেনেৰেট কৰিব পাৰিব আৰু তাৰ পৰা আপোনালোকৰ বিজনেছ বা কিবা কিবি আপোনালোকে বিজনেছ বা কিবা কিবি তাৰ লগত আপোনালোকে চলাই নিব পাৰিব তো তেনেকুৱা ধৰণৰ এটা কনচেপ্ট লৈ আমি কাম কৰি আছোঁ তো সকলোৱে কাম কৰক এনেধৰণে তেতিয়াহ'লে আমাৰ অসমৰ যিটো আমাৰ শিক্ষিত নিবনুৱাৰ হাৰ আছে মই গেৰাণ্টি দিছোঁ যে অলপ হ'লেও কমিব তাত শিক্ষিত নিবনুৱাৰ হাৰ কমি যাব বহুতে কাৰণ কিয়নো শিক্ষিত নিবনুৱাখিনিয়ে আমাৰ বহুতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে কিছুমানে বা এনেকুৱা ধৰণৰ কোৰ্চ কমপ্লিট কৰিছে তেওঁলোকে জব বিচাৰি আছে জব পোৱা নাই তো আপোনালোকে জব কৰাৰ উপৰিও আপোনালোকে এনেকুৱা ধৰণৰ ইণ্ডিপেণ্ডেণ্ট বিজনেছ আপোনালোকে ব্লগিং বা অনলাইন আৰ্নিংছৰ প্ৰতি আপোনালোকে আগ্ৰহী হওক তেতিয়াহ'লে আপোনালোকে এইবিলাক কাম কৰি আপোনালোকৰ যিটো আপোনালোকৰ খৰচ সেইটো আপোনালোকে উলিয়াই থাকিব পাৰিব প্লাছ আপোনালোকে যেতিয়া প্ৰফেশ্যনেল হৈ যাব ইয়াত প্ৰফেশ্যনেল হোৱাৰ পিছত আপোনালোকৰ এজ এ তাত কেৰিয়াৰ হৈ যাব এটা কেৰিয়াৰ হৈ যাব তাত তো সেইকাৰণে আমি তাত ভিডিঅ' বনাই আছোঁ এনেকুৱা ধৰণৰ তো মোৰ গমেই পাইছে মোৰ ৱেবছাইট আপোনালোকৰ এটা লাইভ কৰালোঁ ৱেবছাইট আৰু ইউটিউব চেনেলটো চলাই আছে তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাম কৰি আছোঁ মই এজ এ ডিজিটেল মাৰ্কেটিং কিছুমান এনেকুৱা কাম কৰি আছোঁ কিবা কিবি সৰু সুৰা তো মই ট্ৰাই কৰিম এনেকুৱা ধৰণৰ ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ কাম কৰিব পাৰোঁ মই ট্ৰাই কৰি থাকিম তো আপোনালোকে সকলোৱে ট্ৰাই কৰক আৰু শিক্ষিত নিবনুৱা যিখিনি আছে আপোনাৰ ব্লগত নৰ্মেল ৰিকুৱাৰমেণ্ট জেনেৰেল ইংলিছ ৰাইটিং স্কিলটো অলপ থাকিব লাগিব সেইটোতো আমাৰ যিখিনি শিক্ষিত নিবনুৱা আছে তেওঁলোকে এইটো অভিয়াছলি তেওঁলোকে জানেই শিক্ষিত নিবনুৱাখিনিয়ে তেওঁলোকৰ ইংলিছ ৰাইটিংটো তেওঁলোকৰ আছে বেছি ইংলিছ ৰাইটিং তাত কোনো ধৰণৰ তাত বহুত ডাঙৰ এটা কথা নাই বেছি ইংলিছ ৰাইটিং তো আপোনালোকে মোৰ আৰ্টিকেলবোৰ আপোনালোকে পঢ়ি চাব পাৰে কেনেকুৱা ধৰণৰ আৰ্টিকেলটো তাত লিখিছোঁ বা বেলেগ ব্লগাৰৰ আপোনালোকে আৰ্টিকেল তাত চাব পাৰে নৰ্মেল ৰাইটিংছ একদম যিখিনি আপোনালোকে জানে বা যিটো আপোনাৰ কেটেগৰীৰ ওপৰত আপোনাৰ নলেজ আছে সেই নলেজখিনি আপোনালোকে প্ৰভাইড কৰি গৈ আপোনালোকে জেনুইনলি কাম কৰক ব্লগ পোষ্ট ৰাইটিংছ কৰি যাওক আপোনালোকে ছেটিং গোটেইখিনি ভালদৰে কৰক তেতিয়াহ'লে আপোনালোকৰ গুগলৰ এডচেন্সৰ এপ্ৰুভটো পাই যাব
আৰু আপোনাৰ মই আৰ্নিংছৰ কেনেধৰণে আমি গুগল এডচেন্সৰ পৰা আৰ্নিংছ কৰিব পাৰোঁ থ্ৰু ব্লগাৰৰ থ্ৰুদি তো তেনেকুৱা ধৰণৰ মই ভিডিঅ' বনাই থাকিম তো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰোঁ যে শিক্ষিত নিবনুৱাৰ যিটো আমাৰ হাৰ আছে অসমত কমাবৰ কাৰণে আমাৰ গভৰ্ণমেণ্টে বিভিন্ন ধৰণৰ ষ্টেপ লৈ আছে তো ষ্টেপটো আমাৰ ব্লগাৰৰ যিটো ষ্টেপ তাত অলপ এৱাৰনেছ কৰিব বুলি মই আশাবাদী গভৰ্ণমেণ্টে যে এনেকুৱা ধৰণৰ চেমিনাৰ বা কিবা কিবি ডিজিটেল মাৰ্কেটিং এনেকুৱা ধৰণৰ যাতে ক'ৰ্চবিলাক মানুহে গম পায় তেনেকুৱা ধৰণৰ এটা এৱাৰনেছ এটা চেমিনাৰ বা এইবিলাক প্ৰগ্ৰাম গভৰ্ণমেণ্টে আপোনাৰ গভৰ্ণমেণ্টে আপোনাৰ এইটো অৰ্গেনাইজ কৰাৰ কাৰণে এইটো আগ্ৰহী হ'ব লাগে তেতিয়াহ'লে আমাৰ অসমত যিটো শিক্ষিত নিবনুৱাৰ হাৰ আছে তাত অলপ হ'লেও হ্ৰাস পাব বুলি মই আশাবাদী তো আপোনালোকে নিজে ট্ৰাই কৰক আপোনালোকে এনে চাকৰি কৰিম বা এনেকুৱা পাৰ্ট টাইম জব কৰিম তেনেকুৱা ধৰণৰ ভাৱ মূৰত লৈ আপোনালোকে তাত সোমাব নালাগে আপোনালোকে ব্লগ ৰাইটিং কৰক আপোনালোকে কৰি যাওক ব্লগ ৰাইটিংছ কৰি থাকক তাত কোনো ধৰণৰ টাইমিং নাই আপোনালোকে ফ্ৰী টাইমত ব্লগটো ৰাইট কৰিব পাৰে আপোনালোকে চাকৰি কৰিলেও বা আপোনালোকে পাৰ্ট টাইম বা ফুল টাইম আপোনালোকে জব কৰিলে এইবিলাক কৰিব পাৰে তো মই নিজে কৰি আছোঁ এইবিলাক আপোনালোকে কৰক তেতিয়াহ'লে আপোনালোকে সকলোৱে আমাৰ অসমত এটা ভাল পৰিৱেশ আহিব আমাৰ শিক্ষিত নিবনুৱাৰ সংখ্যাটো হ্ৰাস হ'ব বুলি মই আশাবাদী তো বহুতে আহিব পাৰে যে এনেকুৱা কোনে ফ্ৰীলি কৈ আছে তো কিয় কৈ আছে যে আমি এইবিলাক আমি অলপ কৰি আছোঁ আমি অলপ এক্সপিৰিয়েঞ্চ হৈছে তাত নোহোৱা বুলি নকওঁ অলপ এক্সপিৰিয়েঞ্চ হৈছে কেনেদৰে আমি এইবিলাক কৰিব পাৰোঁ তাত অলপ এক্সপিৰিয়েঞ্চ হৈছে তো আপোনালোকে কমেণ্ট কৰিব পাৰে অধিকাংশ আপোনালোকে ইনফৰমেশ্যনৰ কাৰণে মই আপোনালোকক হেল্প কৰিবৰ কাৰণে ট্ৰাই কৰিম সদায় তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব MT Creation আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ ৰিয়েলিষ্টিক ভিডিঅ' পূৰা প্ৰেক্টিকেল ভিডিঅ' মই এই চেনেলত আপলোড কৰোঁ তো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিব তো আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ বাই বাই